বন্ধু-বান্ধৱীসকল মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই অবিনাশ ডেকাই। হয়, মই আজি এটা দুখ লগা কথাৰ আপোনাৰ টপিকৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ। হয়, আজি 2-3 দিনমান আগতে সনাতন ডেকা নামৰ এজন মানুহক এখন মুছলিম গাঁৱত আপোনাৰ চব্জি ব্যৱহাৰ কৰিব যাওঁতে কিবা মানুহৰ লগত তৰ্ক লাগি, মই যিখিনি তথ্য পাওঁ, এজন মানুহৰ লগত তৰ্ক লাগি সেই মানুহজনে ফোন কৰি মাতি দিয়ে বুলি তথ্য অনুসৰি কৈছোঁ। যিখিনি আপোনাৰ পাইছোঁ ফেচবুক বা এইবিলাক পঢ়ি যিখিনি পাইছোঁ, মানুহ মাতি আনি তাক মাৰধৰ কৰি মাৰি পেলায়। কি কাম কৰিছে এইবিলাক? মানুহবিলাক পাগল হৈছে নেকি? মানুহবিলাকৰ মাথাত একো নোহোৱা হৈ গৈছে নেকি? মানৱতাবিলাক বস্তু নোহোৱা হৈ গৈছে? কি হৈছে এইবিলাক? ইমানখিনি হৈ গ'ল, তথাপিতো মানুহ চেঞ্জ নহ'ল। আজি কৰোণাৰ কাৰণে ইমান মাহ লকডাউন আৰু ইমান মানুহ মৰিল, তথাপিতো মানুহবিলাক চেঞ্জ হ'বলৈ চেষ্টা কৰা নাই। ৱাই? কি পাইছে? একোতো পোৱা নাই। আৰু যিসকলক মাৰিছোঁ, আপোনালোকে যি ইছলাম সম্প্ৰদায়ৰ বুলি উল্লেখ কৰিছে যে যিকেইজনে মাৰিছে, তেখেত আপোনালোকৰ এইকেইদিনটো ৰমজানৰ মাহ। এই ৰমজানৰ মাহত আপোনালোকৰ পবিত্ৰ ৰমজান বুলি কয়। এইবিলাক কামৰ কাৰণে আপোনালোকে এইবিলাক কাম কেনেকৈ কৰিব পাৰে? ৱাই? হাউ? কেনেকৈ কৰিব পাৰে? বুজি নাপাওঁ। আপোনালোকৰ তাৰে মাজত কোনো এজন এনেকুৱা পাৰ্চন নোলাল নেকি যে নামাৰিবি? নোলাল নেকি? এই ক্ষেত্ৰত মই এষাৰ কথা কৈছোঁ যে অকল মই সনাতন ডেকা এজন হিন্দু মানুহ হিচাপে ছাপোৰ্ট কৰি মই এই ভিডিঅ'টো বনোৱা নাই। যদি এই ক্ষেত্ৰত এজন মুছলমান মানুহ হ'লে হয়, তথাপিতো মই সেইখিনি কথাই ক'লোঁ হয়। কাৰো সৰ্বোচ্চ অধিকাৰ নাই। যেনক মানুহজনক মাৰি পেলাইছে, গতিকে তাৰ ন্যায় লাগিবই, সেইটো পাওঁ। আৰু চৰকাৰক মই অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে এই সনাতন ডেকাক পৰিয়ালক ন্যায় দিয়ক, আৰু যিবিলাক দোষী তেখেতসকলক এৰেষ্ট কৰক বা তেখেতসকলক শাস্তি দিয়ক। কাৰণ নহ'লে যদি এবাৰ হাৰি যায়, তেতিয়াহ'লে দ্বিতীয়বাৰ এবাৰ ভুল কৰিলে মানুহে যদি তাক ধৰি লোৱা নহয়, সেই ভুল নহয়, এইবিলাক বহুত বেয়া কাম কৰিছে, ঘৃণনীয় কাম কৰিছে অকল এজন মানুহক মাৰি পেলোৱাটো। গতিকে আপোনালোকক চৰকাৰক মই এষাৰ কথা যদি এতিয়াই ধৰা নাযায়, তেতিয়াহ'লে এই যিকেইজনে মাৰিছে সেইকেইজন আকৌ উঠি যাব। কাৰণ কিনো কৰিব পাৰিব এনেকৈ ভাবিব। গতিকে মই অনুৰোধ জনাওঁ, আৰু এষাৰ আমাৰ ইছলাম সম্প্ৰদায়ৰ মানুহ এইবিলাক কৰ্মক ছাপোৰ্ট নকৰিব। কাৰণ চাওক, যদি আপোনালোকৰ কোনোবা মানুহক যদি এনেকৈ কোনোবা হেৰিত গ'লে মাৰিলে হয়, তেতিয়া ভাল লাগিলে নেকি? যেনক মানুহ, ধৰ্ম, জাতি ভেদ ধৰ্ম আমি নিজেই লৈছোঁ। ভগৱানে কোনো ধৰ্ম আমাক দি দিয়া নাই। এইটো মুছলিম হওঁ, তই কোনো জন্মতে নাথাকে, কোনো তেজত নাথাকে, মুছলিম হিন্দু। গতিকে এজন মানুহক মাৰিছে কেইজনমান মানুহে, গতিকে সেই মানুহকেইজনক আপোনাৰ শাস্তি দিবই লাগিব। সেইটোৱে বিচাৰোঁ। গতিকে মোৰ এই ভিডিঅ'টোৰ লগত যদি আপোনালোক একমত, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোত শ্বেয়াৰ কৰক। এইখিনিয়ে ক'ব বিচাৰিছোঁ। কাৰণ এজন বা দুজনৰ মানুহৰ কাৰণে গোটেই যাতে সম্প্ৰদায়টো নাম নষ্ট নহয়, সেইখিনি বিচাৰিছোঁ। ধন্যবাদ।